নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত ব্লগ এটি বনালোঁ। আজি আমি গৈ আছোঁ তিতাবৰ মিউজিয়াম। মই আৰু মোৰ মানুহজন আমি দুয়োজন ওলাইছোঁ তিতাবৰ মিউজিয়ামলৈ। এয়া টিকেট কাউণ্টাৰ, টিকেট ল'লোঁ। টিকেট লৈ এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এয়া সোমালোঁ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়। মানুহজন গৈ আছে, মই পিছে পিছে গৈ আছোঁ আৰু। এয়া দেখিছেনে ইমান ধুনীয়া ভিতৰৰ মানে বাহিৰৰ যিখিনি পৰিৱেশ আৰু ধুনীয়া। এতিয়া আমি প্ৰথমতে ভিতৰলৈ সোমাই যাওঁ, ভিতৰত চাই আহোঁগৈ। এইফালে এণ্ট্ৰি এইফালে কৰিব পাৰি, সোমাই যাওঁ ভিতৰলৈকে। ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত মানে কেমেৰা আৰু ভিডিঅ' কৰিব নিদিয়ে, যিহেতু ফটো আৰু ভিডিঅ' কৰিব নিদিয়ে সেইবাবে আমি বাহিৰতে একপি ফটো তুলিলোঁ। এয়া দেখিছে নহয়, এইফালে এণ্ট্ৰি গেট আছে, ইফালে আছে মেইন মিউজিয়ামটো, যিটো ভিডিঅ' কৰিব নিদিয়ে। তাৰপিছত আমি ভিতৰত চোৱাৰ পিছত আমি এতিয়া তললৈ নামি গৈ আছোঁ। বাঁহ বেত ব্যৱহাৰ কৰি বস্তু কিছুমান বনাইছে, দেখি ভাল লাগিছে। আৰু ইফালে দেখিছে নহয়, ইফালে মুখা, এয়া মুখা, এয়া আৰু আপোনাৰ ইফালেও আছে। বোলে মুখাবোৰ নামৰ সৈতে মুখাবোৰ আঁৰি থোৱা আছে ৱালত। আপোনালোকে আহিলে কেতিয়াবা চাব পাৰিব। ওপৰৰ পৰা নামি আহি আমি তলতে অলপ বহিলোঁ। এয়া মানুহজন, ইফালে মই। আজি যিহেতু বহুত গৰম সেইবাবে অকণমান ফেনৰ বতাহ লৈ ল'লোঁ। এতিয়া মিউজিয়ামৰ পাছফালে আহিলোঁ। এয়া মিউজিয়ামৰ পাছফাল, ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা জেগা অকণ আছে। আৰু লগতে ইয়াত হণ্টেড হাউচো আছে, ভূত ঘৰ। আপোনালোকে যদি ভূত চুত ভাল পায় তেনেহ'লে ইয়াত আহি সোমাব পাৰে। মই বিশেষকৈ ভূত চুত ভাল নাপাওঁ, তো মই নাই সোমোৱা, কাৰণ ৰাতি ভয় লাগিব। চ' আপোনালোকক ভাল লাগে তেন্তে আহিব। এয়া এতিয়া আমি আগফালে আহিলোঁ। আগফালে আহি পেলাই ভাবিছোঁ অকণমানি ফটো চটো উঠোঁ, হয়নে নহয়, এখন ভিডিঅ' কৰি লৈছোঁ। ইমান ধুনীয়াকৈ গছবোৰ ডিজাইন কৰিছে, কাটিছে, বৰ ভাল লাগিছে। আপোনালোকৰ যদি কেতিয়াবা সময় সুবিধা মিলে আপোনালোকে এবাৰ নিশ্চয় ইয়ালৈ আহিব, তিতাবৰ মিউজিয়ামলৈ। পৰিৱেশটো বৰ ধুনীয়া, চাফ চিকুণ। ইয়াৰ কৰ্মচাৰীসকলে বৰ ধুনীয়াকৈ চাফ চিকুণকৈ থৈছে। আপোনালোকে আহিব এবাৰ চাব, ভাল লাগিব। এইফালে আছে কেকটাছ গছ কেইজোপামান, মানে জেগাকণ বৰ ধুনীয়াকৈ থৈছিলে। মই ভালকৈ ভিডিঅ' কৰিবলৈ নহ'ল, যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু। আপোনালোকে নিজে আহিব, তেতিয়াহে গম পাব, হয়নে নহয়। এতিয়া চব দেখাই দিলে ভাল নালাগিব নহয়। আৰু এটা কথা কৈ থওঁ, ইয়াত এই মিউজিয়ামত যিকেইটা বস্তু আছে এতিয়া অসমৰ সংস্কৃতিৰ লগত জড়িত, বহুত বেছি নাই, সীমিত। বাট আপোনালোকে চাই ভাল পাব। এবাৰ আহক, নিজ চকুদি চাওক, হয়নে নহয়।